কি খবৰ আপোনালোকৰ চাগে খবৰ নিশ্চয় ভাল আৰু মোৰো খবৰ ভালেই আৰু আজি যিহেতু কাতি বিহু আৰু আপোনালোকক সকলোকে মোৰ ফালৰ পৰা কাতি বিহুৰ বহুত বহুত শুভেচ্ছা থাকিলে আৰু মই এতিয়া কাতি বিহু কেনেকৈনো উদযাপন কৰোঁ তেনেহ'লে চাই থাকক মোৰ ভিডিঅ'টো শেষলৈকে আৰু দুপৰীয়া কাতি বিহুৰ কাৰণে কি খোৱা হ'ব কি বনাইছে মোৰ বায়ে তেনেহ'লে দেখাই আছোঁ চাওঁ আহকচোন বাবা কি বনাইছা বিহু বুলি পুৰি পনীৰ ৱাও পুৰি বনাইছে আৰু এয়া গাইজ পুৰা পনীৰ বনাইছে কাবুলী বুটৰ হেপী বিহু বুলি কৈ দিয়া অসমবাসী ৰাইজক অসমবাসী ৰাইজলৈ কাতি বিহুৰ শুভেচ্ছা থাকিলে আৰু এয়া মায়ে বনাইছে পুৰা লুচি বেলি আছে মা কৈ দিয়ক হেপী বিহু বুলি হেপী বিহু হেপী কাতি বিহু অঁ আৰু মই এতিয়া গৈ আছোঁ ধুনীয়াকৈ তুলসী পুলি এটা ৰুবলৈ যিহেতু সন্ধিয়া প্ৰসাদ দিব লাগিব চাকি বন্তি জ্বলাব লাগিব সেইকাৰণে তুলসী পুলি এটা ৰুবলৈ গৈ আছোঁ তেনেহ'লে চাই থাকক গাইজ সেয়া মই তুলসী পুলি ৰুই আছোঁ বহুত যতনেৰে কাতি বিহুৰ কাৰণে ফ্ৰেণ্ডছ এয়া কাতি বিহুৰ কাৰণে পূৰা যা যোগাৰ চলি আছে আৰু এয়া প্ৰসাদ আয়োজন কৰিছে বাহঁতৰ ঘৰতে আৰু এগছ চাকি মই বনাইছোঁ এগছ পানীত জ্বলে আৰু ইয়াত লাগিব এটা চিচাৰ গিলাচ পানী ফুল তাৰপিছতে শলিতা আৰু অকণমান মিঠাতেল লাগে বাৰু নলগা নহয় বাৰু আৰু মই ফাইনেলি বনায়েই দিলোঁ যিহেতু এদিন আপোনালোকক বনাই পেলাই দেখাম বাৰু কেনেকুৱা লাগিছে ক'বচোন এতিয়া মই জ্বলোৱা নাই অকণমান দেৰিকৈ জ্বলাম যা যোগাৰ কৰি আছোঁ আৰু ভাল লাগিলে মোক কমেণ্ট কৰিব আৰু মই নিশ্চয় বনাই দেখাম গাইজ ফাইনেলি একদম ধুনীয়াকৈ জ্বলি গ'ল মোৰ চাকি গছ আৰু চাওক কিমান ধুনীয়া লাগিছে দেখিবলৈ আৰু এয়া পুৰা ধুনীয়াকৈ চাকি গছ জ্বলি গ'ল এই গছ চোৱা ফাইনেলি জ্বলিলে আমাৰ তুলসী ভেটি কাতি বিহুৰ পৰম্পৰা তুলসী ভেটিৰ ওচৰত চাকি জ্বলোৱা নিয়ম আৰু এয়া আমি ধুনীয়াকৈ পালন কৰিলোঁ আৰু পৰিৱেশটো দেখাই আছোঁ মানি প্লাণ্ট আৰু মই যে বনাইছিলোঁ পানীত বনোৱা চাকি গছ এই গছ আৰু লগতে এয়া পদূলিত দিয়া হৈছে ধুনীয়াকৈ বন্তি এয়া কাতি বিহুৰ মাহ প্ৰসাদ খাবলৈ লৈছোঁ আৰু দেই গাইজ